আজি মানে আমাৰ ওচৰ ছমানি জীয়েকৰ বিয়া মানুহটোক একে ৰাতিপুৱাৰ পৰা কৈ আছো ব'লকচোন বিয়াখন খাই আহোঁগৈ বোলে সেই ইমান টিকা ফটা গৰমত মই যাবলৈ নোৱাৰো তোৰ বোলে যাবলৈ মন আছে যদি যা মোক এখন লগ ধৰি নাথাকে বোলে সেই জিভাখন এহাত মান চাওকচোন বাৰু সেইটোনো কথা হ'ল নে বাৰু ওচৰৰ মানুহ নগলে কব হিংসাতে নগল বিয়াখনলৈ একেবাৰে একো বুজি নাপায় এই মানুহটো আৰু মই নোৱাৰিছো আৰু বুজিছেনে উপায় নাই আৰু কি কৰিবনো মই আৰু যেনে তেনে এই ওপৰ চাজাতে উঠাই থোৱা ছোৱালীজনীৰ দিনৰ বাতি ছেট এটা উলিয়াই লৈছো আৰুনো কি দিম আৰু এইফালে একে গোটেইখন এখন বানপানীও আৰু তথাপি মানুহবিলাকে একে বিয়া পাতিব এয়া নাই দিয়ক কিনো কৰিব যোগাও কৰিছে আৰু তথাপি আৰু মোৰ লগৰ দোকান এখনতে পেকিংটো কৰাই আনিছোগৈ মই কৈছোহে বোপাই সেই পেকিংটো যে কাৰ্টুনটো অকণ ডাঙৰকে দিবি আকৌ এই সৰুকে দিলে ভাল নালাগে নহয় বোলে ভাবিব বোলে সেই এইটো গমেই পাই যাব বাতি ছেট দিছে তাৰপৰা মই ওলালো আৰু মানুহজন বোলে আপুনি নাযায় নাই যাওক সেই বোলে সেই যা তয়ে খাই মাৰি আহগৈ বোলে সেই পিছত গৈ আকৌ গেছ উঠিছে বুলি নকবি মোক গলো আৰু গৈ আৰু জানেনে বিয়া ঘৰখনত সোমাইছো নহয় এনেকুৱা জুৱে এজনীয়ে আহি দিছে মোৰ কঁকালটো ঠেহাই গৈছে তাৰপিছত আহি পেলাই ছোৱালীজনীয়ে আকৌ মোক কৈছে সেই চৰি দেই আণ্টি আপুনি বেয়া নাপাব তাৰপিছত মই আৰু ছোৱালীজনীৰ ওপৰলৈ চাইছো আৰু দেখিছো ছোৱালীজনী এইৰকম আছে জানেনে আকৌ কেমেৰাটো ফালে মোবাইলটো লৈ পেলাই কৈ আছে সেই এয়া বিয়া ঘৰ ইমান মানুহ আহিছে দেখিছে আকৌ মই যে মোক এই যে কঁকালটোতে মাৰিলে তাৰপিছত মাৰি লৈ পেলাই মোবাইলটো ঘূৰাই লৈ কৈছে এইজনী আমাৰ ওচৰৰ বৌৱানী আণ্টি সৰুতে আমাক বৰ মৰম কৰিছিল পিঠা খাব দিছিল এখন একো কৈ আছে মই বোলে এইখন কি কৈছে আমি বোলে ভিডিঅ' বনাই আছো আজিকালি এইখন কি আকৌ তাৰপিছত বোলো দে বনা বুলি কৈ আৰু কইনাজনীৰ ওচৰলৈ গলো বোলো চব গুটি কেইটামান খাই আহো প্ৰেজেণ্টটো দি থৈ আহো কইনাজনীৰ ওচৰত প্ৰেজেণ্টটো দিবহে পালো কইনাজনীয়ে একে এইৰকম কেমেৰাটো ঘূৰাই পেলাই কৈছেনো কি এইজনী আমাৰ ওচৰৰ বৌৱানী আণ্টি আৰু বৌৱানী আণ্টিয়ে এয়া চাওক ৰাইজ মোক আৰু প্ৰেজেণ্ট দিছে মই আপোনালোকক বিয়াৰ পিছত আনবক্সিং কৰি দেখুৱাম সেইখন আকৌ কি কথা মই আৰু চব গুটি কেইটামান আৰু বোলো নাই নেকি কৈছে আছে বুলি ক'লে আৰু চব গুটি কেইটামান ললো আৰু গুচি আহিলো আৰু আহি পেলাই মই বোলো নাই এনেকে থাকিলেতো নহব সেইফালে বুঢ়াই আকৌ একে হুলস্থুল লগাই থাকিব তই বোলে সেই বিয়া খাবলৈ গ'লে বোলে এলা পেচাকে নাহ এনেকে কব মই বোলো নাই খাই পেলাই যাওঁগৈ আৰু খাবলৈ গৈছো আৰু আজিকালি কি বুফে নে কি ওলাইছে নহয় থিয় হৈ খোৱা তাৰপিছত সকলোকে দেখিছো আৰু কাঁহী কেইখন লৈ যোৱা ময়ো আৰু লৈ পেলাই গলো আৰু গৈ পেলাই আৰু মই আৰু খাচী মাংস এই ওচৰলৈ গলো মই বোলো খাচী মাংস মই আকৌ তেলটো খাই বৰ ভাল পাওঁ এই বুঢ়াটোক কৈ থাকো মানুহজনক একেবাৰে নুশুনে মই বোলো যাওকচোন কেতিয়াবাতো মাহৰ মূৰত অকমান খাচী মাংস খাবলৈ মন যায় বোলে সেই যিহে খাচী মাংস দাম হৈছে বোলে সেই তই বোলে খাচী মাংস নাখালেও হ'ব দে এনেকে কয় আকৌ সেই কেতিয়াবা আকৌ কি কয় জানো তোৰ বোলে সেই ইমান যদি তেল খোৱা মন আছে গাহৰি নাখাও কেলে বোলে কেলে খাম বাৰু গাহৰি কওকচোন কৃষ্ণ কৃষ্ণ বোলো হ'ব আৰু দে তাৰপিছত মই আৰু ল'ৰাটোক আৰু ক'লো ভাইটি এই হেৰি মোক অকণ মাংসত তেলকে উলিয়াই দিয়াচোন তাৰপিছত ল'ৰাটোৱে কৈছে হেৰি আপুনিয়ে উলিয়াই লওকচোন মই ভিডিঅ' কৰি আছো এইখন কি হৈছে উপায় নাই আৰু মাংসকণ লৈ আৰু ময়ে গুচি আহিলো আৰু তাৰপিছত আৰু অকণমান সময় বহিলো মই বোলো নাই ছমানিক অকণ মাতটো দিওঁ আৰু যাওঁগৈ যিমানেই নহওক আৰু কইনা মাক এতিয়া চাগে ইমান দুখত আছে আৰু সেইটো কি দুখ আৰু মোতকে বাহিৰে আৰু কোনে জানিব কওকচোন ছোৱালী এজনী উলিয়াই দিয়াটো কিমান কষ্ট তাৰপিছত গ'লো আৰু হয়ে সঁচা মোৰ বুকুখন একে দেখি চিংকে মাৰিছে জানেনে মোৰ ছোৱালীজনী বিয়া দিন তোলে মনত পৰি গৈছে ইমান মানুহজনীয়ে কান্দিছে হাওকে তাৰপিছত মই ওচৰলৈ গ'লো শৰ্মানী দুখ নকৰিব দিয়ক কি কৰিব আৰু ছোৱালী জীৱন আমিও এনেকেই আহিছো ময়ো এজনী উলিয়াই দিছো মানুহজনীয়ে ভাই একেবাৰে ঝাপকে উঠি পেলাই কৈছে সেই বোলে কোনে কান্দিছে মই বোলে 15,000 টকা খৰচ কৰি পেলাই বোলে মেকআপ আৰ্টিষ্ট মাতিছো মই কান্দিব নাপাইহে আছো খা বাপে বোকে মই বোলে সেই ইনষ্টাগ্ৰামৰ ৰিলহে বনাই আছো আপুনি মোক কেলে কান্দা বুলি কৈছে আজিকালি খালি আৰু এইৰকম এইফালে গোটেইখন আৰু কি যে হৈছে আৰু ভগৱান
কৃষ্ণহে আৰু আগতে আমাৰ দিনত এই যদি সকলোকে দেখো নহয় ভিডিঅ' কেমেৰা কয় মাক গৈ পেলাই যদি মা মোৰ বিয়াখনৰ ভিডিঅ' কেমেৰা এটা কৰিম বোলে সেই নোৱাৰো কগৈ বাপে যদি দিয়ে কৰিবি আৰু আজিকালি চাওকচোন কি কৰিব কৃষ্ণহে আৰু